Hi. Welcome to Private Education. Are you afraid to speak English? Do you want to learn English? Are you weak in English? You can write, but cannot speak English. If you are looking for a channel to improve your English conversation skill and help you speak English more fluently, this channel is suitable for you. Hello my dear students, welcome back to my channel Private Education SG. আজি মই আলোচনা কৰিম 20টা কালেক্টিভ ফ্ৰেজেছ অথবা কালেক্টিভ নাউনৰ বিষয়ে। হয়, আজি আমি শিকিম 20টা সমষ্টিগত শব্দ যাক আমি কালেক্টিভ ফ্ৰেজেছ অথবা কালেক্টিভ নাউন হিচাপেও জানো অথবা কালেক্টিভ নাউন বুলি কোৱা হয়। নাউন কাক বোলে আমি জানো যি শব্দ বা ওয়ার্ডৰ দ্বাৰা কোনো বস্তুৰ নাম বুজায় তাকে নাউন বুলি কোৱা হয়। উদাহৰণ হিচাপে যেনেবা বল, পেন, রাম, রহিম, কেট ইত্যাদি। নাউনক আকৌ 5টা ভাগত ভাগ কৰা হয়, যেনে প্ৰপাৰ নাউন, কালেক্টিভ নাউন, কমন নাউন, abstract নাউন, ম্যাটেৰিয়েল নাউন ইত্যাদি। এই নহওক, আজি মোৰ বিষয় কালেক্টিভ ফ্ৰেজেছ অথবা কালেক্টিভ নাউন। যি নাউনৰ দ্বাৰা কোনো বস্তু, ব্যক্তি অথবা প্ৰাণীৰ সমষ্টিক বুজায় তাকে কালেক্টিভ নাউন বোলে। উদাহৰণস্বৰূপে তোমাৰ হাতত বহুতো কেইটামান চাবি আছে আৰু সেই চাবি কেইটাক মেনি কেছ নোকোৱাকৈ এ বাঞ্চ অফ কেছ ক'ব পাৰি। ঠিক তেনেকুৱা বহুতো উদাহৰণ আছে, তাৰে মাজৰ পৰা মই আজি 20টা কালেক্টিভ নাউন বাছি উলিয়াইছোঁ তোমালোকৰ কাৰণে, যিকেইটা কালেক্টিভ নাউন্স শিকি লৈ আমি ইংৰাজী কোৱাত আগুৱাই যাব পাৰি অথবা যিকেইটা কালেক্টিভ নাউনে আমাৰ ইংৰাজী ভাষাত কথা পাতিবলৈ সহায় কৰে। এ বাঞ্চ অফ গ্ৰেপছ মানে এথোপ আঙুৰ। এতিয়া এসোপা আঙুৰ থাকিলে আমি কেনেকৈ ক'ম এ বাঞ্চ অফ গ্ৰেপছ। এতিয়া বহুতো আঙুৰ আছে, একেখতে এথোপ আঙুৰ আছে, বহুতো আঙুৰ আছে, গতিকে সেইটোক আমি শ্বৰ্ট ফৰ্মত ক'লোঁ এ বাঞ্চ অফ গ্ৰেপছ। এইটো হ'ল কালেক্টিভ নাউন্স। তাৰপিছত এ বাঞ্চ অফ কেছ মানে এগুছা চাবি, এ বাঞ্চ অফ কেছ এগুছা চাবি। এ বাণ্ডুল অফ উড এমুঠি কাঠ, এ বাণ্ডুল অফ উড সেইটো হৈছে এমুঠি কাঠ। তাৰপিছত এ চেইন অফ মাউণ্টেইনছ, এ চেইন অফ মাউণ্টেইনছ মানে পৰ্বতমালা। এতিয়া ইমান ডাঙৰ পৰ্বত আছে, একেখতে এনেকুৱা পৰ্বত ডাঙৰ হৈ আছে, বহুত পৰ্বত, সেই পৰ্বতটোক এ চেইন অফ মাউণ্টেইনছ। একেখতে আমি বহুতো পৰ্বত আছে আমি দেখা পালোঁ, সেইটোক আমি এইটো ফৰ্মত ক'ম, কালেক্টিভ নাউন্সত পৰিব এইটো এ চেইন অফ মাউণ্টেইনছ। তাৰপিছত এ ক্ৰাউড অফ পিপুল মানুহৰ ভিৰ। এতিয়া বহুতো মানুহ আছে, ভিৰ মানুহে মানুহ, এইটোক আমি কালেক্টিভ নাউনত ক'ম যে এ ক্ৰাউড অফ পিপল মানে মানুহৰ ভিৰ, এ ক্ৰাউড অফ পিপল। তাৰপিছত এ ফ্লাইট অফ বাৰ্ডছ এজাক চৰাই। বহুতো চৰাই আছে, এজাক চৰাই, আমি ইয়াত বহুতো চৰাই দেখা পালোঁ, সেইটোক কালেক্টিভ নাউনত এনেকুৱা শ্বৰ্ট ফৰ্মত ক'ম এ ফ্লাইট অফ বাৰ্ডছ মানে এজাক চৰাই, এ ফ্লাইট অফ বাৰ্ডছ। তাৰপিছত এ ফ্লক অফ শ্বিপ, এ ফ্লক অফ শ্বিপ, এ ফ্লক অফ শ্বিপ মানে ভেড়াৰ দল। এসোপা ভেড়া আছে, বহুতো ভেড়া আছে, এটা দুটা ভেড়া নহয়, বহুতো ভেড়া আছে, এটা ভেড়াৰ দল, এজাক ভেড়া। এ ফ্লক অফ শ্বিপ মানে এজাক ভেড়া, এ ফ্লক অফ শ্বিপ। তাৰপিছত এ গ্যালাক্সি অফ ষ্টাৰ্ছ মানে তৰাৰ নিহাৰিকা। বহুতো তৰা আছে, এ গ্যালাক্সি অফ ষ্টাৰ্ছ মানে তৰাৰ নিহাৰিকা, এ গ্যালাক্সি অফ ষ্টাৰ্ছ। তাৰপিছত এ গেং অফ লেবাৰ্ছ, এ গেং অফ লেবাৰ্ছ মানে শ্ৰমিকৰ দল, এ গেং অফ লেবাৰ্ছ মানে শ্ৰমিকৰ দল, এ গেং অফ লেবাৰ্ছ। তাৰপিছত এ গ্ৰুপ অফ আইলেণ্ডছ, এ গ্ৰুপ অফ আইলেণ্ডছ মানে দ্বীপপুঞ্জ, এ গ্ৰুপ অফ আইলেণ্ডছ মানে দ্বীপপুঞ্জ, এ গ্ৰুপ অফ আইলেণ্ডছ। তাৰপিছত এ গ্ৰুপ অফ ট্ৰিজ মানে বৃক্ষপুঞ্জ, এ গ্ৰুপ অফ
ট্ৰিজ মানে বৃক্ষকুঞ্জ এ গ্ৰুপ অফ ট্ৰিজ তাৰপিছত এ হাৰ্ড অফ ডিয়াৰ্ছ এ হাৰ্ড অফ ডিয়াৰ্ছ মানে হৰিণাৰ জাক বা হৰিণাৰ দল এজাক হৰিণ আছে তাত সেইটো হৰিণাৰ দল এ হাৰ্ড অফ ডিয়াৰ্ছ তাৰপিছত এ হাৰ্ড অফ স্ৱাইন তাৰ মানে এইটো গাহৰিৰ দল শুৱৰৰ দল সেইটো হৈছে এ হাৰ্ড অফ স্ৱাইন তাৰপিছত এ হিপ অফ ষ্টন এণ্ড চেণ্ড এ হিপ অফ ষ্টন এণ্ড চেণ্ড ষ্টন এণ্ড চেণ্ড মানে বালি পাথৰৰ ঢেৰি বালি পাথৰৰ এটা থোপ এ হিপ অফ ষ্টন এণ্ড চেণ্ড তাৰপিছত এ হাৰ্ড অফ কেটল এ হাৰ্ড অফ কেটল মানে পশুৰ দল এ হাৰ্ড অফ কেটল তাৰপিছত এ হাইভ অফ বিজ এ হাইভ অফ বিজ মানে মৌমাখিৰ জাক এ হাইভ অফ বিজ মানে মৌমাখিৰ জাক এ হাইভ অফ বিজ তাৰপিছত এ স্ৱাৰ্ম অফ ফ্লাইজ এ স্ৱাৰ্ম অফ ফ্লাইজ মানে মাখিৰ জাক এ স্ৱাৰ্ম অফ ফ্লাইজ মানে মাখিৰ জাক এ স্ৱাৰ্ম অফ ফ্লাইজ তাৰপিছত এ পেক অফ হাউণ্ডছ এ পেক অফ হাউণ্ডছ মানে চিকাৰী কুকুৰৰ দল এ পেক অফ হাউণ্ডছ মানে চিকাৰী কুকুৰৰ দল এ পেক অফ হাউণ্ডছ তাৰপিছত এ পেয়াৰ অফ শ্ব'জ এ পেয়াৰ অফ শ্ব'জ মানে এযোৰ জোতা এ পেয়াৰ অফ শ্ব'জ মানে এযোৰ জোতা এ পেয়াৰ অফ শ্ব'জ তাৰপিছত কৈছোঁ মই লাষ্ট এটা এ ৰেজিমেণ্ট অফ ছ'লজাৰ এ ৰেজিমেণ্ট অফ ছ'লজাৰ মানে সৈনিকৰ দল এ ৰেজিমেণ্ট অফ ছ'লজাৰ মানে সৈনিকৰ দল এ ৰেজিমেণ্ট অফ ছ'লজাৰ তো বন্ধুসকল আজি মোৰ কালেক্টিভ নাউন অথবা কালেক্টিভ ফ্ৰেজৰ এইকেইটাই আছিলে অতি গুৰুত্বপূৰ্ণ উদাহৰণ যিকেইটা শিকি লৈ তোমালোকে ইংৰাজীত কথা পাতিবলৈ খুবেই সুবিধা পাবা ইংৰাজীত কথা পতাৰ বাবে তোমালোকৰ কাৰণে অতি সহজ হৈ পৰিব এইকেইটা শিকিলে তো ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' মই ইমানতেই সামৰিলোঁ নমস্কাৰ It is easy, fun and takes just a few minutes a day. Improve your speaking skills naturally and easily. Achieve your goal. For more updates, please subscribe.